কাৰোবাৰ ঘৰত চব্জি অভাৱ হ'লে ৰুদ্ৰ বৰুৱা বাগানলৈ আহিলে হ'ল। ৰুদ্ৰ বৰুৱা বাগানত কিমান মানুহ কৰ্মৰত হৈ আছে এই চাওক। ইফালে এই ৰুদ্ৰ বৰুৱা নিজেও মানে শাক উঠাই আছে। গধূলি খাবৰ কাৰণে যদি কাৰোবাৰ শাক নাথাকে পটককৈ বাইকখন লৈ ৰুদ্ৰ বৰুৱা বাগানলৈ আহিলে হ'ল। কাৰোবাৰ ঘৰত দিনত যদি আলহীও আহি পায় যোগাৰ নাথাকিলে এই বাগানত আহিলে হ'ল। লফা শাক লাগে, লাই শাক লাগে, এয়া মই লফা শাক উঠাই থকা দেখাই আছোঁ। মানে ইয়াতে 3জনে কৰ্মৰত হৈ আছে আৰু আমাৰ এই টিকলুকেইটা এই মানে ষ্ট্ৰবেৰী উঠাই আছে। ইহঁতৰ দায়িত্ব ষ্ট্ৰবেৰী উঠোৱা। এয়া অলপ দিনৰ পিছতে আমাৰ জলকীয়া ছিঙিবৰ কাৰণে হ'ব। এয়া আমাৰ এই টিকলুকেইটাই ষ্ট্ৰবেৰী উঠাই আছে। এইয়া চাওক আপোনালোকে দেই, ষ্ট্ৰবেৰী এয়া মানে হাতীয়ে অনিষ্ট কৰিলে কিন্তু কিছু সংখ্যক ষ্ট্ৰবেৰী এতিয়াও আছে। চাওক এয়া দেই ষ্ট্ৰবেৰী। বাগানটো বৰ বেছি দূৰত নহয়, হাইৱেৰ পৰা পাহাৰ লাইনত 1 কিলোমিটাৰমান দূৰ হ'ব। আৰু এই আমাৰ বাগানৰ এই মালিকানীয়ে এতিয়া এই ডাঠা শাক উঠাই আছে। এই চাওক, ৰঙা ডাঠা, যাক যি দৰকাৰ সকলো পাব ইয়াতে। আৰু যোগাযোগ কৰিবৰ কাৰণে নম্বৰটোও পাব। ইয়াতে আছে আপোনাৰ এই যে পালেং শাক, মাজে মাজে আছে ডাঠা শাক, আৰু অলপ দিনৰ পিছতে নতুন পানী পৰিলে নতুন মাছ ওলাব। নতুন মাছ ওলালে আমাৰ এই খুবেই প্ৰিয় মানে শাক, এইটো মেষ্টা শাক। আমাৰ মানে প্ৰকৃততে গাঁৱত শুনা পোৱা যায়, আজি কি বনাবি, মাছ কেইটামান পোৱাৰ লগে লগে ক'ব কি মেষ্টা। এইটো আমাৰ মেষ্টা শাক। আৰু চাটনি খাবৰ কাৰণে খুবেই প্ৰিয়। মই অৱশ্যে কেঁচাই কেইটামান পাত পালেও মাৰি দিওঁ। এইটো নামটো হ'ল পদিনা। পদিনা শাক খাবৰ কাৰণে ভাল, মানে শাক বুলি ক'ব নাই, এইটো চাটনিৰ ভিতৰতহে পৰে। আৰু এই বহাগ বিহু সময়ত আমাক মানে পানীলাও দৰকাৰ হয়। সেইফালেদি আমাৰ পানীলাও গছ বগাই আছে আৰু এসপ্তাহমান পিছত খাব পাব। এয়া আমাৰ ডাঠা শাক। আমাৰ কিস্তিয়ে কিস্তিয়ে মানে ইয়াত ধনিয়া হৈ আছে। তাৰমানে এইটো অলপ দিনৰ ভিতৰত সম্পূৰ্ণ উঠাব পৰা হ'ব। এইবোৰ ধনিয়া মানে উঠাব পৰা হৈ গৈছে। ইয়াতে আছে আমাৰ জিকা, ভোল, এই উন্নত প্ৰজাতি এইবিলাক। এয়া আমাৰ মানে বাগানত কৰ্মচাৰীবিলাক ছুটি কৰিছে। ইয়াৰ আগতো গ'ল, মানে 6-7জন গুচি গ'ল। আমাৰ বাগানত মোটামুটি 10-12জন লোক কৈ থকাৰ কাৰণে লাজেই পালে নেকি, বন্ধ হৈ থাকিলচোন। কিয় এনেকুৱা? সৰু লগ কি? লগটো
600. এইটো আমাৰ সালাড লাই সালাড খাবৰ কাৰণে ভাল। আৰু এইটো আমাৰ ধনিয়া উঠাই আছে, এইবিলাক চব কৰ্মচাৰী। এইটো তাৰমানে ভয় লাগে, সেইকাৰণে অলপ দেৰিকৈ কামটো কৰি থৈ যাব আৰু। খেতি কৰিবৰ কাৰণে আমাক বিশেষতে গৰুৰ দৰকাৰ। এই গৰু হাল এই মালিকে চাইডে ঘাঁহ খুৱাই আছে।